हेलो बंधु बान्धव मैं जा आसाम एडुकेशन चैनल स्वागतम जानाइছো। आज मैं লৈ আহিছো आसाम पुलिसर एबी तथा अन्य परीक्षार भावे जिসকল बंधु बान्धवले प्रिपारेशन কৰিছে সেইসকল বন্ধু বান্ধৱলৈ অতি ইম্পৰ্টেণ্ট 1টা প্ৰশ্ন উত্তৰ জিকে প্ৰশ্ন উত্তৰ লৈ আহিছো অসমীয়া মাধ্যমত আৰু পিডিএফ ফ্ৰী দিয়া হৈছে। গতিকে আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। हेलो बंधु बान्धवीসকল আপোনালোকে হয়তো প্ৰশ্ন নম্বৰ দেখিবলৈ পাইছে। ইয়াতে প্ৰশ্ন দিয়া আছে। প্ৰশ্নৰ নিচে আপোনালোকে তলত উত্তৰবোৰ পাই যাব। ইয়াতে প্ৰশ্নবোৰ মই আজি ডিটেইলছ আলোচনা নকৰোঁ। আপোনালোকে পিডিএফটো ল'লে আপোনালোকে ভালকৈ পঢ়িব পাৰিব। প্ৰতিটো প্ৰশ্ন উত্তৰ ভালকৈ তলত দিয়া আছে। এনেকৈ আপোনালোকে যাব। যাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 100টাৰো বেছি প্ৰশ্ন উত্তৰ আছে। মাধ্যম বেলত 100টা লিখিছোঁ, কিন্তু 100টাৰো বেছি প্ৰশ্ন উত্তৰ অতি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিয়া আছে। সকলো প্ৰশ্নখিনি আসাম পুলিচৰ বাবে অতি ইম্পৰ্টেণ্ট। অন্যান্য পৰীক্ষা আসাম পুলিচ, আসাম টেট আৰু যিসকল পৰীক্ষা আছে অসম পুলিচৰ বাবে সবখিনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে দেৰি নকৰি আমাৰ এই ভিডিঅ'টো লাইক কৰি দিয়ক আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। আৰু লগতে যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল প্ৰেছ কৰি দিব। আৰু আপোনালোকে যদি এই পিডিএফটো পাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ আপোনালোকে পঢ়িব। আজিলৈ ইমানে আছিল, ধন্যবাদ।